বন্ধুসকল, আনন্দৰাম বৰুৱা সংস্কৃত ভাষাৰ এজন বিখ্যাত পণ্ডিত আছিল। এওঁৱে প্ৰথম অসমীয়া প্ৰশাসনিক বিষয়াৰ ICSৰ গ্ৰেজুৱেট আৰু অধিবক্তা আছিল। বন্ধুসকল, আজি আমি কথা পাতিম আনন্দৰাম বৰুৱাৰ লাইফ ষ্টৰীৰ বিষয়ে। যদি আপুনি আনন্দৰাম বৰুৱাৰ লাইফ ষ্টৰীৰ বিষয়ে জানিব বিচাৰে তেন্তে ভিডিঅ'টো শেষলৈ চাই থাকক। আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল 1850 চনৰ উত্তৰ গুৱাহাটীত। তেওঁৰ দেউতাকৰ নাম আছিল গৰ্গৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল দুৰ্লেভেশ্বৰী বৰুৱা। আনন্দৰাম বৰুৱা তেওঁলোকৰ তৃতীয় সন্তান আছিল। আনন্দৰাম বৰুৱাই প্ৰথমতে সংস্কৃত শিক্ষা গ্ৰহণ কৰে। 14 বছৰ বয়সত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ বাছনি পৰীক্ষাত উত্তীৰ্ণ হয় আৰু কলিকতাৰ প্ৰেচিডেন্সি কলেজত FA পঢ়িবলৈ আৰম্ভ কৰে। আনন্দৰাম বৰুৱাৰ বিষয়ে প্ৰেচিডেন্সি কলেজৰ শিক্ষাগুৰু ছাৰ গুৰুদাস বেনাৰ্জীয়ে কৈছিল যে 1865 চনত প্ৰেচিডেন্সি কলেজত কেইবাগৰাকীও চোকা ছাত্ৰ আছিল আৰু তাৰ ভিতৰত আনন্দৰাম বৰুৱা আছিল সবাতোতকৈ মেধাৱী। 1866 চনত তেওঁ FA পৰীক্ষাৰ প্ৰথম বিভাগৰ 6ষ্ঠ স্থান অধিকাৰ কৰে আৰু গণিত বিভাগত ডাফ বৃত্তি লাভ কৰে। কলিকতা বিশ্ববিদ্যালয়ৰ BA পৰীক্ষাত তেখেতে 3য় স্থান লাভ কৰে। ইয়াৰ পিছত তেখেতে উচ্চ শিক্ষাৰ বাবে 1869 চনত আনন্দৰাম বৰুৱা ইংলেণ্ডত ভৰি দিয়ে। তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ বিজ্ঞান আৰু মধ্য টেম্পলত আইনৰ শিক্ষা গ্ৰহণ কৰে আৰু একেলগে তেওঁ প্ৰশাসনিক সেৱাৰ সহায়িকা বিষয়তো যোগদান কৰে। 1870 চনত তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱাৰ ICS পৰীক্ষাত উত্তীৰ্ণ হয়। 1871 চনত তেখেতে আইনৰ পৰীক্ষাতো উত্তীৰ্ণ হয় আৰু একেটা বছৰতে তেখেতে BSc ডিগ্ৰীও লাভ কৰে। আনন্দৰাম বৰুৱা অসমৰ প্ৰথমজন গ্ৰেজুৱেট অধিবক্তা আৰু প্ৰশাসনিক বিষয়া। ভাৰতীয় প্ৰশাসনিক সেৱাৰ তেখেতে পঞ্চমগৰাকী বিষয়া। 1872 চনত আনন্দৰাম বৰুৱা ভাৰতলৈ উভতি আহে আৰু শিৱসাগৰ জিলাৰ সহকাৰী কমিছনাৰ পদত যোগদান কৰে। এবছৰ অসমত কাম কৰাৰ পাছত তেখেতে বংগলৈ সলনি কৰা হয় আৰু চাকৰি জীৱনৰ বাকী কালছোৱা তেওঁ তাতেই কটায়। চাকৰি কালতো আনন্দৰাম বৰুৱাই পঢ়া শুনাৰ এৰা নাছিল। তেখেতে হাকিমৰ কামৰ ফাঁকে ফাঁকে কাৰ্যালয়তো কিতাপ পঢ়িছিল। চৰকাৰী চাকৰিৰ লগতে তেখেতে পঢ়া শুনা কামো চলাই ৰাখিছিল। 1881 চনত তেখেতে সংস্কৃত ভাষাৰ এখন বৃহৎ ব্যাকৰণ ৰচনাৰ পৰিকল্পনা লয়। প্ৰতিটো খণ্ডত 1000 পৃষ্ঠাৰ সম্বলিত 12টা খণ্ডৰ এই ব্যাকৰণৰ বাবে তথ্য সংগ্ৰহ কৰিবলৈ তেখেতে লণ্ডনলৈ যায়। ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত বিভিন্ন কিতাপ পত্ৰ আৰু সাঁচি পাতৰ অধ্যয়ন কৰি পুথিখনৰ বাবে সমল গোটাই 2টা বছৰৰ পাছত 1883 চনৰ অক্টোবৰ মাহত তেখেতে ভাৰতলৈ উভতি আহে। 1885 চনত আনন্দৰাম বৰুৱাই কলিকতা বিশ্ববিদ্যালয়ৰ ফেলো অৱ কলকাতা ইউনিভাৰ্চিটিত নিৰ্বাচিত হয় আৰু কলা শাখাত সংশ্লিষ্ট হৈ থাকে। 1888 চনত তেখেতক দ্বিতীয়বাৰৰ বাবে বংগৰ নোয়াখালী জিলালৈ সলনি কৰা হয়। কৰ্মক্ষেত্ৰত দেখুওৱা কুশলতাৰ বাবে তেখেতে চৰকাৰৰো আস্থাভাজন হ'বলৈ সক্ষম হৈছিল। 1877 চনৰ পৰা 1880 চনৰ ভিতৰত আনন্দৰাম বৰুৱাই 3টা খণ্ডত সংস্কৃত ডিকচনেৰী প্ৰণয়ন কৰে। প্ৰথম খণ্ডৰ প্ৰকাশ হয় 1877 চনত। দ্বিতীয় খণ্ড হায়াৰ সংস্কৃত গ্ৰামাৰ প্ৰকাশ হয় 1878 চনত গোৱালপাৰাত কৰ্মৰত সময়ত। আনহাতে তৃতীয় খণ্ড এছিয়ান জিঅ'গ্ৰাফি অফ ইণ্ডিয়া প্ৰকাশ পায় 1880 চনত। 1888 চনত তেওঁৰ আন এখন মূল্যৱান গ্ৰন্থ কম্পেনিয়ন অৱ সংস্কৃত ৰিডিং আণ্ডাৰ গ্ৰেজুৱেট অৱ দ্য কলকাতা ইউনিভাৰ্চিটি প্ৰকাশ হয়। সেই বছৰতে মহাবীৰ চৰিত্ৰমো প্ৰকাশ পায়। 1888 চনত আনন্দৰাম বৰুৱা অসুস্থ হৈ পৰে আৰু তেওঁ 3 মাহ ছুটীলৈ কলিকতালৈ আহে আৰু চিকিৎসা কৰোৱায়, কিন্তু সেই চিকিৎসাই ফল নধৰিলে। 1889 চনত জানুৱাৰী মাহৰ 19 তাৰিখে তেখেতৰ মৃত্যু হয়। গতিকে বন্ধুসকল, আনন্দৰাম বৰুৱাৰ লাইফ ষ্টৰীৰ বিষয়ে জানি কেনে পালে কমেণ্টত জনাব আৰু ইয়াৰ পৰা যদি নতুন কিবা শিকিব পাৰিলে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল অন কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।